নমস্কাৰ বন্ধু বান্ধৱীসকল MB ব্লগছৰ নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ আৰু নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকক দেখুৱাম শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ কিছু দৃশ্য আৰু দেখুৱাম মহামৃত্যুঞ্জয় মন্দিৰৰ কিছু দৃশ্য। গতিকে আশা কৰোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে বেল আইকনটো প্ৰেছ কৰি এটা লাইক কৰি দিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে হৈছে বৰদোৱাৰ য'ত ইয়াত নাট মঞ্চস্থ কৰা হয়। সনিতে তুপুলা ততাধাৰী বলিয়া এয়াই হৈছে মহামৃত্যুঞ্জয় মন্দিৰৰ কিছু দৃশ্য। এয়া হ'ল ভিতৰৰ দৃশ্য।